দুধনৈত নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন। নিখিল ৰাভা মহিলা পৰিষদৰ 28 সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দুধনৈৰ উদয়পুৰত থকা নিখিল ৰাভা মহিলা পৰিষদৰ মুখ্য কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে নিখিল ৰাভা মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী দীপালী ৰাভাই। শ্বহীদ তৰ্পণ কৰে নিখিল ৰাভা মহিলা পৰিষদৰ উপদেষ্টা মিনতী ৰাভাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিখিল ৰাভা মহিলা পৰিষদৰ মুখ্য উপদেষ্টা তথা বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ মলিনা দেৱী ৰাভাই। কাৰ্যসূচীৰ আঁত ধৰে নিখিল ৰাভা মহিলা পৰিষদৰ সম্পাদিকা বিচিত্ৰা ৰাভাই। ইপিনে পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত দীপালী ৰাভাই কয় যে ৰাভা মহিলাসকলৰ উত্তৰণৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে এক ক্ষণত 1993 চনৰ 8 আগষ্টত নিখিল ৰাভা মহিলা পৰিষদে জন্ম লাভ কৰে। তেতিয়াৰে পৰা জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ লৈ নিখিল ৰাভা ছাত্ৰ সন্থা আৰু 6ষ্ঠ অনুসূচী দাবী সমিতিৰ সৈতে একেলগে কাম কাজ কৰি আছে নিখিল ৰাভা মহিলা পৰিষদে। ৰাভা জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন নিখিল ৰাভা মহিলা পৰিষদৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস দেওবাৰে দুধনৈত পালন কৰা হয়। কোভিড প্ৰটকলৰ বাবে দুধনৈৰ উদয়পুৰত থকা পৰিষদৰ কাৰ্যালয় প্ৰাংগণত অনুষ্টুপীয়াকৈ পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস। নিখিল ৰাভা মহিলা পৰিষদৰ এই অষ্টাদশ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে পৰিষদৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী দীপালী ৰাভাই। আনহাতে শ্বহীদ তৰ্পণ কৰে উপদেষ্টা মিনতী ৰাভা আৰু বৃক্ষৰোপণ কৰে নিখিল ৰাভা মহিলা পৰিষদৰ মুখ্য উপদেষ্টা মলিনা ৰাভাই। ৰাভা জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ দাবীত ৰাভা জাতীয় সংগঠনসমূহে কৰি অহা আন্দোলনত নিখিল ৰাভা মহিলা পৰিষদেও সহযোগ কৰি যাব বুলি ৰাভা মহিলা নেতৃবৃন্দই প্ৰতিষ্ঠা দিৱসত মত পোষণ কৰে।